Hey guys, নমস্কাৰ মই সিমি আপোনালোকৰ সীমা শইকীয়া আসাম চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই ভাবিছিলোঁ কি ৰাতিপুৱাৰ পৰা মই কি কৰি আছোনো কেনেদৰে কি কৰি আছো ভাত বনাইছিলোঁ এতিয়া অলপ আগত গা পা ধুই আজৰি হৈ ঠাণ্ডাও ইমান পৰিছে গৰম পানী কৰি গা ধোৱা মানে বহুত দেৰি হৈ যায় গা পা ধুই আজৰি হৈ চাহকণ খাই পেলাই ভাত পানী বনাই এতিয়া আজৰি হৈছো মই বনালো লফা শাক দালি আৰু লাই শাকে আলুৰ ভাজি আৰু বুটৰ চাটনি কৰিম আজি ইমানেই হ'ব আৰু আসলে কি মই কেনেদৰে বনাও কি কৰোঁ সেইবিলাক দেখাম বুলি ভাবিছিলোঁ কিন্তু মা আহি গ'ল সো নাৰ্ভাছ হৈ গ'লো নে আজিলৈকে মায়ে গম নাপায় মই যে ভিডিঅ' বনাই আপলোড কৰি আছোঁ মাৰ কাৰণে এটা ছাৰপ্ৰাইজিং হ'ব এইটো পিছত মই জনাম বাৰু অলপ গম পাই থাকিলে ইমান ভালদৰে গম নাপায় আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাকত একেটা ছেটআপে কিয় দেখি আছে বা একেটা বেকগ্ৰাউণ্ডে কিয় দেখি আছে আৰু মই কেনেদৰে ভিডিঅ'বোৰ বনাওঁ আৰু চাবলৈ কেনেদৰে ভিডিঅ'বোৰ বনাওঁ আচলতে সেইটো আপোনালোকে লাষ্টত জানিলে এটা আচৰিত লাগিব আৰু হাঁহিও উঠিব পাৰে আচলতে মোৰ কোনো ট্ৰাইপড নাই বা কোনো ভিডিঅ' বনোৱা ছেটআপ নাই তথাপিতো এনেদৰে মনত সাহস লৈ আগবাঢ়ি আহিছোঁ আচলতে বহু দিনৰ পৰাই ইউটিউবত ভিডিঅ' দিয়া মানে পানী নিবলৈ আমাৰ ঘৰলৈ মানুহ এজনী পটককৈ আহি গৈছিলে সেইটো কাৰণে ভিডিঅ'টো কাট কৰিবলগীয়া হৈছিলে আপোনালোকক মই কৈ আছিলোঁ যে মোৰ বহু মন আছিলে বহু দিনৰ পৰাই কেনেদৰে ইউটিউবটো ভেৰিফিকেশ্যন কৰিব লাগে কেনেদৰে মোৰ একাউণ্টটো চাইন আপ কৰিব লাগে একোৱেই নাজানো সেইবাবে বহুত দিনৰ পৰা ভিডিঅ' কৰিম বুলি আশা কৰি আছিলোঁ যদিও মনতে ভাবি ৰাখিছিলোঁ যদিও কিন্তু ভিডিঅ' বনাব পৰা নাছিলোঁ একাউণ্টটো খুলিব পৰা নাছিলোঁ কাৰণে এতিয়া হৈছে এই 2021 চনৰ প্ৰথম আৰম্ভণিতে মোৰ আগৰ পৰা একাউণ্টটো খোলা আছিল ক্ৰিয়েট কৰা আছিলে কিন্তু ভেৰিফাই হোৱা নাছিলে 2021 চনৰ আৰম্ভণিতে এই কেইদিনমানৰ আগতে আজি বেছি দিন হোৱা নাই মোৰ একাউণ্টটো ভেৰিফাই হৈছে আৰু বহুত ভাল লাগিছে মনটো সেইটো কাৰণে ভাবিলোঁ ইমান এডিটিঙৰ কোনো এক্সপিৰিয়েঞ্চ নাই কোনো ভিডিঅ' বনোৱাৰ এক্সপিৰিয়েঞ্চ নাই ভিডিঅ' ছেটআপ নাই একোৱেই নাই তথাপিতো এনেকৈ কৰি আছোঁ আৰু লাষ্টত দেখাম বাৰু আপোনালোক কেনেদৰে মই কি কৰি থাকোঁ সেয়াই আৰু ভাত বনোৱাৰ প্ৰচেছটো দেখাম বুলি ভাবিছিলোঁ কেনেকৈ ৰাতিপুৱাৰ পৰা কি কাম কৰি আছিলোঁ নোৱাৰিলোঁ তাৰমানে নাৰ্ভাছ হৈ গ'লোঁ মাক দেখি লাহে লাহে দেখাই থাকিম আৰু আজি আপোনালোকৰ লগত মই এনেদৰে ঘৰুৱাভাৱে কথা বতৰা পাতিলোঁ চ' আপোনালোকে বেয়া নাপাব আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট কৰিব ভেৰি ভেৰি চৰি বহুত নাৰ্ভাছ ফিল কৰিছোঁ আকৌ মানুহগৰাকী আহি গৈছে এনেকৈ আচলতে মই ভিডিঅ' যিডাল ট্ৰাইপড লগাই ভিডিঅ'টো বনাই আছোঁ সেইডাল ট্ৰাইপড দেখিলে হয়তো সকলোৱে হাঁহিব সেইবাবে এয়া আৰু দেখিছেই পাছত দেখাই আছোঁ বাৰু কেনেদৰে বনাই আছোঁ কি কৰিছোঁ আপোনালোকে কমেণ্ট কৰিব কমেণ্ট কৰিলে মই ভিডিঅ'বিলাক কেনেকৈ বনাই আছোঁ কিটো ছেটআপ লৈ আছোঁ আৰু কি ট্ৰাইপড ব্যৱহাৰ কৰিছোঁ আৰু ভিডিঅ'টো যদি আপোনালোকে চাবলৈ মন আছে দেখাম মই চ' কমেণ্ট কৰিব যিসকল বন্ধু বান্ধৱী আজিলৈকে মোক ছাপোৰ্ট কৰি আছে তেখেতসকললৈ বহুত ধন্যবাদ আৰু আপোনালোকে যদি মোৰ চেনেলটো কোনোবা নতুন আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব আৰু কমেণ্ট কৰিলেহে মই ধৰি লওক ভিডিঅ'বিলাক বনাবলৈ অলপ সাহস পাম প্লিজ কমেণ্ট আজিলৈ বাই আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ